প্ৰস্তুতি পূৰা মানে পূৰ্ণ পৰ্যায়ত আমি মাত্ৰ কেইটামান ঘণ্টাৰ বাবে ৰৈ আছোঁ। কেইটামান ঘণ্টাৰ পিছতে আমাৰ বহু আকাংক্ষিত নৱাগত আদৰণীয় বঁটা বিতৰণী লগতে মা দেউতাৰ দিন উৎসৱ আৰম্ভ হ'ব। আমি এতিয়া ৰৈ যোৱা কামখিনি খুঁটি নাতিবোৰ চাই আছোঁ। সেইখিনি হৈ যোৱাৰ পিছত কাইলৈ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ সাজু হৈ আহিব। আৰু অভিভাৱকসকলক আপুনি কি বুলি আহ্বান জনাব? অভিভাৱকসকলকো আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকৰ সন্তানসকলে কি ধৰণে বিদ্যালয়ত তেওঁলোকৰ অগ্ৰগতি কি ধৰণে তেওঁলোকে বিদ্যালয়ত থকা সময়ছোৱাত কি ধৰণে দিনটো পাৰ কৰে এই বিষয়ে তেওঁলোকে অৱগত হওক। তেওঁলোকে শিকক বহুত কথা, যিহেতু ছাত্ৰ এজনৰ জীৱনত অভিভাৱকৰ ভূমিকাটো আৰু ক'বই নালাগে ইমান। গতিকে তেওঁলোকেও নিজৰ সন্তানিক মানুহ হিচাপে গঢ়াৰ ক্ষেত্ৰত কাইলৈৰ দিনটোৰ পৰা আৰু কিবা এটা শিক্ষাই লৈ যাওক, সেই হিচাপে তেওঁলোকক আহ্বান কৰিছোঁ। আহিব নিশ্চয়।